কালি মোৰ দাদাৰ বাৰ্থডে তো আগৰ দিনাই আমি কেক বনাই আছিলো। কেক যিহেতু আমি খুবেই ভাল পাওঁ সেইকাৰণে দুটা কেক বনোৱা হৈছিল। কেকৰ ভিতৰত চকলেট কেক মোৰ ফেভৰেট আৰু সেইকাৰণেই চকলেট কেকৰ বাহিৰে আমাৰ ঘৰত একো বনোৱা নহয়। আজিৰ স্পেচিয়েল কমেণ্টটো হ'ল হৰি বৰ্মন কমেণ্ট কৰিছে, মোৰ বাড়ি আসাম ঢালিগাঁও ডিষ্ট্ৰিক্ট চিৰাং। তোমাৰ ভিডিঅ' খুব ভালে লাগে, আই লাভ ইউ সোনা দিদি, তোৰ সং গুলা ভালে লাগে, মোৰ নামটা নিজ দিদি ভাই। তো হৰি বৰ্মনক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া কমেণ্ট কৰাৰ বাবে। এতিয়া আপোনালোকে চাব পাৰি আছে বাইদেউ ফেচ পেক লগাই আৰু মই তেওঁক কলো যে মোকো অলপ লগাই দে। বাইদেউ মোক কলে বেছি মিক্স কৰা নাই বুলি, তাৰ মানে ইয়াত মিক্স কৰা আছে চেণ্ডেলউড পাউডাৰ আৰু মুলতানী মিট্টি। লগালে কি হয় নাজানো, কিন্তু লগাবলৈ ভাল লাগে আৰু এই ফেচ পেকটোৰ ইমান ধুনীয়া সুগন্ধ। তো বলক গাইজ ইয়াৰ মাজে মাজে কেইবাটাও কমেণ্ট পঢ়ি লওঁ। ধেমাজিৰ পৰা ৰবিন তাই, সুদূৰ মুম্বাইৰ পৰা মোহন বৰুৱা, গোলাঘাটৰ পৰা বিক্ৰম বৰদলৈ, হুজাইৰ পৰা ইকবাল হুছেইন, ববিতা শৰ্মা আমচৈৰ পৰা, গোগামুখৰ পৰা ঋতুৰাজ পেগু। ইমান দূৰৰ পৰা মৰম দিয়া বাবে আপোনালোকক সকলোকে বহুত ধন্যবাদ। আরামসে দে এখানে দিছিস দিদাসি এখনো তো শেষ করিনি না। এতিয়া কওকচোন গাইজ ফেচ পেক লগোৱাৰ পিছত আমাক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু আপোনালোকে জনাওক আপোনালোকে ফেচত কি কি লগায়। ময়ো তেনেহলে লগাই কিনে ট্ৰাই কৰিম আৰু লগাই কিনে যদি অলপ বগা হওঁ তেনেহলেতো ভালেই কথা নহয় জানো গাইজ। ইয়াৰ পিছত এনেকেই ধেমালি কৰি কিনে অলপ গা পা ধুই মই চাদত গলো। যিহেতু আমাবতী চলি আছে এপাহ ফুলো আমি চিঙা নাই, সেইকাৰণে চাৰিওফালটো ফুলেৰে ভৰি পৰিছে। কেইদিনমান আগত নেৰা নেপেৰা বৰষুণ দিলে, আজিকালি আকৌ ৰ'দো দিলে, কিন্তু আজি আকৌ দিনটো মেঘালী। এনেকুৱা দিন পিছে মোৰ বহুত ভাল লাগে। কেইদিনমান আগত মই এটা এৱাৰ্ড পালো 6th ইণ্টাৰনেশ্যনেল ৰাজবংশী ফিল্ম ফেষ্টিভেলৰ বেষ্ট ফোক ভোকালিষ্ট এৱাৰ্ড। সেইটো মই ফেচবুকত পোষ্ট কৰাত মোৰ ৰাইটাৰ, কোৰিঅ'গ্ৰাফাৰ, মিউজিক ডিৰেক্টৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি এটা পোষ্ট কৰিছিলো। সেইখিনি লক্ষ্য কৰি মোৰ দৰ্শকে ইমান ধুনীয়া এটা কমেণ্ট কৰিছে, বলক চাই লওঁ। খুব সম্ভৱ বেংগলৰ পৰা বেংগলীত কমেণ্ট কৰিছে, এটাকেই বলে একজন আদর্শ শিক্ষিত শিল্পী। কারণ যারা একটা গান রাইটার থেকে শুরু করে টোটাল অ্যালবামে যারা সহযোগিতা করেছে তাদের নামগুলো তুলে ধরার জন্য থ্যাংক ইউ। ইমান ধুনীয়া কমেণ্ট কৰাৰ বাবে মমিনুৰ ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি কমেণ্ট ছেকশ্যন চাব গ'লে অকল ভুল ধৰিবলৈ মানুহে ব্যস্ত হৈ থাকে। ইমান ধুনীয়াকৈ ভাল কামত এপ্ৰিচিয়েট কৰা খুব কমেই দেখা পাওঁ। কমেণ্টটো পঢ়ি মনটো বিৰাট ভাল লগা হৈ গ'ল। তো গাইজ ভিডিঅ'ত আপোনালোকে চাব পাৰি আছে আমি ফুলৰ লগে লগে নেমু টেঙাও লগাইছোঁ, মানে নেমু টেঙাৰ গছো লগাইছোঁ। তাৰপিছত মই ৰুমত আহিলোঁ, ৰুমত আহি অলপ পঢ়া শুনা কৰিলোঁ। তাৰপিছত সন্ধিয়া হ'ল আৰু আমাৰ বাৰ্থডে পাৰ্টিও আৰম্ভ হ'ল। যাকে খাওয়া দেবো তো গাইজ এইখিনি আছিল আমাৰ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব। টিল দেন টেক কেয়াৰ, বাই বাই গাইজ।